Hey friends, আপোনাৰ ফেভৰিট ডিছ কোনটো? পনীৰ, চিকেন, মাটন, মাছ, কচু, শাক পাচলি বিভিন্ন ধৰণৰ প্ৰতিজন মানুহৰ খোৱা বস্তুটো বেলেগ বেলেগ। গতিকে আপুনি কি ভাল পায় কমেণ্ট কৰি জনাব। আজি মই গৈ আছোঁ আপোনালোকৰ মাজত এনেকুৱা এটা বিশেষ ভিডিঅ' এটা, পনীৰ পাতিয়ালা, মছলা কুলচা, তন্দুৰ ৰুটি, দাল মাখানি আৰু এটা মছলা। দুজন মানুহৰ কাৰণে এটা বহুত পাৰফেক্ট খানা এটা। সকলোখিনি বস্তু দেখাই আছোঁ, কেনেকৈ বনালে, কেনেকৈ কি কৰিলে, চাই দিয়ক ভিডিঅ'টো শেষলৈ ভাল পাব। গেছবিলাকে বঢ়িয়াকৈ খাই আছে খানা, মোটামুটি হ'লেই খোৱা আৰু কেইখনমান গাড়ী আছে বাকী। তো অলপ এতিয়া ভিৰ ভাৰটো লাহে লাহে কমিব, আপোনালোকে দেখা পাই আছি। এই ফ্ৰেণ্ডছ চাই থাকক, আজি আমি আপোনালোকক দেখাব বিচাৰিছোঁ পনীৰ পাতিয়ালা বনাই আছে। ৰেড দিলোঁ বেল পেপাৰ, গ্ৰীণ বেল পেপাৰ আৰু অনিয়ন জুলিয়ন। তাৰপিছত যাব আপোনাৰ জিঞ্জাৰ গাৰ্লিক, পনীৰ পাতিয়ালা। এনেইতো আপুনি বহুততে খাব পনীৰ পাতিয়ালাটো, কিন্তু আমাৰ চপালত অলপ পনীৰ পাতিয়ালাটো অলপ বেলেগ। এনেকৈ বঢ়িয়াকৈ টচ কৰি কিনে এই পেঁয়াজ মছলাটো দিছে, দুইটাতে চাইছি না কি ধুনীয়াকৈ মছলাটো মিক্স কাটি দিব লাগিব। মছলাটো মিক্স হোৱাৰ পিছত তাৰ যিটো টেষ্ট, সেই টেষ্টটো তাত পনীৰত লাগি যাব লাগিব। গোটা ব্লেক পেপাৰ, এয়া পনীৰ, ক্ৰীম, আমুল ক্ৰীম, মোটামুটি পনীৰ পাতিয়ালা ৰেডি খবৰ হৈছে। কোৰিয়াণ্ডাৰ লিফ, ৰেড চিলি পাউডাৰ, পনীৰ পাতিয়ালা ৰেডি। ৱাও, ঠিক তেনেদৰে পনীৰ পাতিয়ালা জেগাত যদি চিকেন পাতিয়ালা হয়, তেতিয়াহ'লে চিকেন পাতিয়ালাটোৰ ওপৰত এনেকৈ এটা প্লেইন আমলেট বনাই কিনে এনেকৈ দীঘলকৈ এনেকৈ পাৰি দিয়া যাব। মই বেলেগ এদিন বেলেগ এটা ভিডিঅ'ত আপোনালোকক চিকেন পাতিয়ালাটো দেখাব বিচাৰিম। যিবিলাকে চিকেন খায় তেতিয়া ইয়াৰ ওপৰত ক্ৰীম যাব, ক্ৰীম মাৰি দিয়া ভাইটি। ৱাহ কিয়া চিন হে। তো ইয়াৰ লগত বাটাৰ নানৰ লগত নতুবা মছলা কুলচাই হওক বা নতুবা তন্দুৰ ৰুটিয়ে হওক, খাবলৈ বৰ ভাল লাগিব। আমাৰ অসমীয়া মানুহৰ কাৰণে কিন্তু ইমান এটা মানে খাচ নহয় আৰু, বিশেষকৈ মোৰ কাৰণে। মই এইবিলাক খানা ভাল নাপাওঁ খাই। হ'ব বাৰু ৰান্ধনি, কিন্তু মোৰ কাৰণে কচুৱে বেষ্ট। ইয়াতে আকৌ এটা বস্তু যাব, এনেকৈ পনীৰ গ্ৰেড কৰি দিছে ওপৰত। একদম দেখাত অলপ লুকটো অলপ ভাল হ'ব লাগিব না, যিটো প্ৰেজেণ্টেশ্যন, সেই প্ৰেজেণ্টেশ্যনটো অলপ ঠিক কৰাৰ কাৰণে এনেকৈ মাৰি দিছে। তো লগত আছে দাল মাখানি, দাল চৌপল, মজা আৰু। ইয়াৰ লগত আছে কুলচা, ৰষ্টেড পাপৰ আছে। এটা অনিয়ন চালাড যাব, এইটো হ'ল অনিয়ন চালাড। এনেকৈ সজাই থৈ দিলোঁ ট্ৰেত। এতিয়া তন্দুৰত বনাই আছে মছলা কুলচা। এনেকৈ মছলা কুলচাটো বাটাৰ চাটাৰ লগাই কিনে মাজেদি 2 পিচ কৰি, আৰু এইটো প্লেইন তন্দুৰী ৰুটি ন, তো এইটো আছে প্লেইন তন্দুৰী ৰুটি। মছলা কুলচাটো এনেকৈ জাপি দিয়া আৰু তন্দুৰী ৰুটিটো ওপৰত দিয়া। তো মছলা কুলচা ৰেডি হৈ গ'ল। অনিয়ন চালাডটোত মিৰ্চি দিয়া নাই, মিৰ্চি দি দে 4টামান। মছলা কুলচা তো 3-4জন মানুহৰ কাৰণে বেষ্ট আৰু। কেইজনে খাব এইটো? 2জনে, 2জনে মানুহে খাব। 2জনৰ কাৰণে বঢ়িয়া এইটো খানা, একদম পূৰা মজাদাৰ খানা আৰু মানে। তো আজি ৰবিবাৰৰ দিনটো তেনেকৈ ভিৰ ভাৰৰ মাজত বনোৱা এটা ভিডিঅ' চাগে আপোনালোকে ভাল পাব। আৰু মই বহুত কষ্টৰ মাজত মোৰ অৰ্ডাৰখিনি ক্লিয়াৰ কৰি কিনে এই ভিডিঅ'টো বনোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। এই খানাবিলাক চব ৰেডি হৈ গৈছে। লাচ্ছা পৰঠা, মছলা কুলচা, বাটাৰ নান, কাশ্মীৰী নান, দাল মাখানি, গোটেইখিনি খানা ৰেডি কৰি লৈ গৈছে। আৰু এতিয়া আমাৰ পৰি আছে প্লেন দাল, ভেজ ফ্ৰাইড ৰাইচ আৰু চিলি চিকেন গ্ৰেভি।
খন্তেক পিছত এইটো টেবুলত গুচি যাব। ৱাও, পিক আপ হৈ গ'ল খানা। অৰ্ডাৰকেইটা ক্লিয়াৰ হোৱাৰ পিছত আৰু কথা নাই। অৰ্ডাৰ নাই এক লগত লাগি গৈছে গোটেইখিনি গাড়ী। দেখাই আছোঁ ৰ'ব আপোনাক, ফিল্ডত কিমান গাড়ী আছে দেখাই আছোঁ। আৰু এতিয়া বস্তুখিনি ৰেডি কৰি তৎপনাই আমাৰ চেফে তৎপৰতাকে বস্তুখিনি বনাই আছে বঢ়িয়াকৈ। ৱাও, কিয়া চিন হে। বনাই আছে পনীৰ পাতিয়ালা। আৰু ইয়াতে আছে আপোনাৰ লোকেল ফিছ টেঙা, ৰৌ ফিছ কাৰী আৰু চিকেন কাঁচা। এই গোটেইখিনি অৰ্ডাৰ যোৱাৰ পিছত গোটেইখিনি টেবুলৰ সম্পূৰ্ণ খানাটো ক্লিয়াৰ হৈ যাব। কাটিং কৰি তত নাপায়। অলপতে মই বনোৱা ড্ৰামছ অভেনটো ৰেডি বঢ়িয়াকৈ। আৰু ইয়াতে মই অলপ আগতে দেখুওৱা চিকেন কাঁচা, ফিছ কাৰী, ফিছ টেঙা গোটেইখিনি বস্তু ৰেডি আছে। আৰু এটা যাব ফিছ মাছো, অৰ্থাৎ মাছ পিটিকা, অসমীয়া ভাষাত কয় মাছ পিটিকাটো পূৰা স্পাইচি লাগে। ইয়াত লৈ গ'ল ড্ৰামছ। তো ৰবিবাৰ বুলি আজি মানে অলপমান ক্ৰাউড থাকিবই। তো চাওক এনেদৰে গাড়ীবিলাক লাগি আছে। মোটামুটি কিছু খালী হ'লেই মই সময় পোৱা নাই আহিবৰ কাৰণে। বহুত ভিৰ মাজত মোৰো অৰ্ডাৰ আছিলতো, বহুত ভিৰ ভাৰৰ মাজত খানা মাৰি আছোঁ। আৰু গাড়ী আহি আছে নতুন আপোনালোকে দেখা পাইছে। ইয়াত নতুন গাড়ী আকৌ সোমাই আছে। এনেদৰে মোটামুটি লাগি থাকিব আৰু 4টা বজালৈকে, পুৰা 5টা বজালৈকে ভিৰ থাকিব। ঠিক মোটামুটি 1টামান বজাৰ পৰা ভিৰ ভাৰখিনি হৈছে। 1টামান বজালৈকে একোৱেই নাছিলে। আৰু এনেদৰে গেছবিলাকে খাই কিনে কিছুমান গেছে এনেকৈ চফাত বহি ৰেষ্টও কৰিব পাৰে। ইয়াত নতুন গাড়ী আহি গৈছে, আমাৰ মেমহঁত চাহত আহি গৈছে। তো গতিকে আমি এনেকৈ থাকোঁ আৰু ব্যস্ত হৈ কিনে। চাওক মোটামুটি ইয়াত আছে গাড়ী 12-13, 14খনমান। আৰু এনেকৈ এখন এখনকৈ আহি থাকিব, এখন এখনকৈ খাই কিনে গৈ থাকিব। আৰু আমি খানা বনাই কিনে সন্তুষ্ট কৰি থাকিব লাগিব। তো আজিৰ ভিডিঅ'টো ইমানখিনি আহিছিল ফ্ৰেণ্ডছ। আপোনালোকক দেখালোঁ গোটেইখিনি বস্তু কেনেকৈ ভিৰ লাগে, কেনেকৈ খানা আমাৰ তাত যায়। তো গতিকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ বাই, থেংক ইউ, অল দ্য বেষ্ট।